কেনেকে ঘূৰি থাকে কি কৰে একাজি ৰৈ পেলাই সুধিব লাগিব ই বৰ ঘূৰি থাকে একাজি ৰৈ পেলাই সুধিম আজি আপোনাৰ কাম কি মানে আপোনাক দেখি আছো ঘূৰি থাকে মানে কথা দেখিয়ে থাকো কি কামত মই চিটিৰ পৰা আহিছোঁ মানে এটা কোম্পানীৰ পৰা কোম্পানীটো মই 4-5টা ল'ৰা নিব পাৰিলে মোৰো চেলাৰীটো অলপ বাঢ়ি দিয়ে সেইকাৰণে আহিলে কি কোম্পানী ভাই এডিচি কোম্পানীৰ পৰা আহিছোঁ হেডিছ কোম্পানী দৰমহা কিমান দাদা দৰমহা মিলা মিলিকে কিবা এটা দিয়ে আৰু আপোনাক কিমান কৰে একজন চলিব ভাই অ' ভাই আপুনি ক'ৰ পৰা আহিছে মানে আপোনাক ইয়াতে দেখি আছোঁ কি কামত আহিছে ন কওকচোন অ' ভাই আপুনি ক'ৰ পৰা আহিছে মানে আপোনাক ইয়াতে দেখি আছোঁ কি কামত আহিছে ন কওকচোন ডেট মিন্স আপুনি কিয় ঘূৰি আছে এনেকে মই হেষ্টিছ কোম্পানীৰ পৰা আহিছোঁ তাৰ মানে কোম্পানীৰ পৰা পঠাইছে মোক এই কামটোত আৰু কিছুমান ল'ৰা লাগে ল'ৰা কিছুমান নিব পাৰিলে মোৰো মানে চেলাৰীটো অলপ বাঢ়ি দিয়ে আৰু কাম বেলেগ নাই মানে ঔষধবিলাক মানে চেল কৰিব লাগে চেল কৰিলে আৰু চেলাৰীটো বাঢ়াই দিব আপোনালোকে কামটো কৰিলে কামটো ভাল যদি আপোনালোকে কামটো কৰিব বিচাৰে তেনেহ'লে মোৰ যোগাযোগটো ৰাখক নম্বৰটো দিয়ক যোগাযোগ কৰিবা ভাই কামটো আমিও কৰিব লাগিব ভাই কামটো মজা আছিলে কৰোঁ নেকি ভাই মই এটা কথা শুন কিছুমান কাম নাচানি কৰিব নালাগে গম পা নাপা তহঁতে কৰ ভাই মই নকৰোঁ দে এইগিলা আকৌ নাচ না যা তই নকৰা নাই আমি দুই কামটো কৰিম হা তই নকৰা নাই আমি দুই কৰিম কি হ'ব আজি মোক এনে গুচি গৈছা ন একদিন মোৰ তাকে বস্তা আহিব লাগিব মোৰ কাষক লাগি যা আজি গুচি গৈছা একদিন আহিব লাগিব যা মোৰ কাষক লাগি ৰ কামটো কৰি তামান মজা লাগে গোটেই ভয় লগা নাই কামটো কৰি দেউতা মোক অলপ পইচা লাগিছিল মোৰ হাতত থকা পইচা এনে হ'ল কামটোৰ বাবে অলপ পইচা লাগিছিল 2000 টকা এটা দিয়া হয় নেকি দি লোৱা মই ভেষ্টি কাম নকৰোঁ কিয় নকৰা মোৰ লগত বহুত পইচা নিছা তই পইচাবিলাক কি কৰিছা বুজোৱা নাই তই যি কৰা কৰবি যা ভাই শুন কি তই বেলেগ কামটো বাদ দিলিয়ে কিয় বাদ দিলি দে কচোন কিয় বাদ দিলি কামটো ভাই আমি নকৰোঁ দে এইগিলা বহুত কথা আমাৰ কথা এনে ক'লো তই কেনেকৈ ধৰিছ কৈছিল আমাক তহঁতক মই কৈছিলোঁ না সিদিনাখনতে যে যিকোনো কাম কৰিব নালাগে আৰু সেই গোটেই পস্তাইছে না আজি সিদিনাখনে কামত যায় কেনে সিদিনাখনে মই নগ'লোঁ ভালে কৰিছোঁ এতিয়া চা মই চব্জিৰ দোকান দিছোঁ দি কেনে আজি মই গাড়ী ল'লোঁ ঘৰো বনালোঁ এতিয়া মই পইচা এতিয়া মোৰ আছেই এতিয়া ইনকাম ভালে এতিয়া চব্জিৰ দোকানে দিয়া ভাল হ'ব তহঁতেও মোৰ লগত আহিছা চব্জিৰ দোকান দে আৰু পইচা হৈ যাব টেনশ্যন ল'ব নালাগে আৰু কৰিছিলোঁ আমি বহুত মৰম পাইছোঁ আপোনালোকৰ আশীৰ্বাদত আগুৱাই যাম বুলি চেষ্টা কৰিছোঁ আপোনালোকে আমাক মৰম কৰিব আজি এইটো 2 নম্বৰ ভিডিঅ' আজি আমাৰ গতিকে আপোনালোকে চাব চাই আপোনালোকে জনাব আমাক আৰু এই ভিডিঅ'টোত এটা কথাই বুজাইছে যে যিকোনো কাম আপোনালোকে আগ পিছ নোচোৱাকৈ কৰিব নালাগে আজিকালি দিনত মানে সকলো বহুতো ধৰণৰ ল'ৰাই বিভিন্ন মানে ঠগবাজিত তাৰমানে ঘূৰি থাকে আৰু সেইকাৰণে কৈছোঁ আৰু আগ পিছ নোচোৱাকৈ যাতে একো কামতে নোসোমোৱাই ঘৰতে বহি থাকিব
আৰু এনে ঘৰত বহি থাকিলেও নহয় দিছোঁ সেইটো মোৰো ভুল হৈ যাব আৰু এনেকৈ কৰি মানে তাৰমানে নিজৰ সম্পদ যিটো পাৰে আৰু হয়তো এখন দোকান দিব ভাল চাই বা যিকোনো আৰু মোটামুটি ভাল কাম এটা চাই সোমাব যিকোনো কামত সোমাব আৰু এইখিনিয়ে আৰু লাইক কৰিব, কমেণ্ট কৰিব। শ্বেয়াৰ কৰিব। আৰু যদি একদম ভাল লাগিছে কিন্তু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব দেই। আৰু এটা কথা, ঘণ্টা পৰ্যন্ত কিন্তু